से उनके यादगार मंदिर भारत के विभिन्न स्थानों पर बनाए गए हैं, जिनमें 12 ज्योतिर्लिंगम का बहुत महत्व है, जो भारत में पूर्व, पश्चिम, उत्तर, दक्षिण चारों दिशाओं में स्थित है। इन 12 ज्योतिर्लिंग का प्रतिरूप दिनांक 18, 19 और 20 फरवरी को ब्रह्मा कुमारी के द्वारा तिनसुकिया में माकुम रोड में स्टेट वर्क के सामने दर्शाया जा रहा है। साथ ही 20 फुट ऊंचा शिवलिंग। तो आपलोके देखि पाले मैं यात शिवर माने मंदिरत आहि पिने यात उसते एदान माने यात माने पातिसे आरु ओम नमः शिवाय योर माने शिवलिंगर दे तो हेतुके आपनालोকক देखाइছো इमान धुनियाके ढेर मूर्ति আছে तो यात ढेर माने लगाइ थोआ আছে तो ढेर माने साबले ভাল লাগিছে तो आपनालोকক ভাবিছো অলপকে দেখাই দিও আৰু তো আপোনালোকে চাই থাকক এই লগত মোক এটা ওম নমः এটা কাগজ দিয়া হৈছে তো এটো মই পিছতকে ঘৰত গৈ পঢ়িম বাৰু তো আপোনালোকক আগত দেখাই দিও ঠিক আছে তো মোৰ তুলিটো হালত চাইছে বাৰু হেবু নেচাব বাৰু আপোনালোকক যি বস্তু দেখাইছো হেতু আপোনালোকে চাই লওক আৰু চাইনে ভাল পালে লাইক এটা কৈ দেব আৰু ঠিক আছে তো চাই লওক শুন আপোনালোকে চাও পাইছো ইমান ধুনিয়া ধুনিয়া এবোৰ ইফালে মানে দেখাইছে এবোৰ আপোনালোকে চাই লওক আৰু আছে দিছ ইফালেও আছে অলপ আমি ইফালে গৈ আছো এটা বৰ্তমান এতিয়াতো ক'ব গ'লে সঁচা কথা ক'ব গ'লে সিমান এটা নাজানো আমি তো জাষ্ট আৰু प्रजापिता ब्रह्मकुमारी এটা ঈশ্বৰীয় বিশ্ববিদ্যালয় হয় য'ত আধ্যাত্মিক জ্ঞান দিয়া হয় ইয়াত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে দিয়া হয় আৰু অসম নহয় গোটেই ভাৰতবৰ্ষৰ বিশ্বতে আছে 142খন দেশত আছে ব্ৰাঞ্চ আৰু এইটো কোনো মানসিক জ্ঞান নহয় শিৱ পৰমাত্মা এই কলিযুগৰ অন্তিম সময় আহি কিনে সকলোকে ঈশ্বৰৰ আত্মা অজ্ঞান অন্ধকাৰ দূৰ কৰি জ্ঞানৰ পোহৰ দিবৰ কাৰণে সেইকাৰণে শিৱৰ ৰাত্ৰি বুলি কোৱা হয় देखो হৈছে হৰি আমাৰ দেশৰ হৰিক চলাওটা এটা বস্তু আছে সেইটো হৈছে জ্যোতিৰ্লিংগ আত্মা আত্মাই আমাৰ এই হৰিটো চলাই আছে হৰিটো প্ৰকৃতি পাঁচটা পদাৰ্থ কৰিছে আকাশ অগ্নি জল বায়ু পৃথিৱী লৈ কেনে তেনেকৈ আমাৰ আত্মাটো তিনিটা সূক্ষ্ম শক্তিৰে বনাইছে সেইটো হৈছে মন বুদ্ধি আৰু সংস্কাৰ আমাৰ মনৰ যিটো সংকল্প পজিটিভ আৰু নেগেটিভ সংকল্প আমি বুদ্ধিয়ে নিৰ্ণয় কৰিব লাগে আৰু মন বুদ্ধিৰে আমি যিখিনি কৰ্ম কৰিম সেইটো আমাৰ সংস্কাৰ হৈ পৰিব আৰু এই সংস্কাৰটোৱে আমাৰ লগত যাব আমি কোনো ধন সম্পত্তি টকা পইচা একো লৈ যাব নোৱাৰিম আমাৰ যিটো কৰ্মৰ সংস্কাৰ পজিটিভ আৰু নেগেটিভ সেইখিনিয়ে আমাৰ লগত যাব আত্মাটো দেখিবৰ কাৰণে হ'ল জ্যোতিৰ্বিন্দু নিৰাকাৰ হয় এটা সূক্ষ্ম লাইট পইণ্ট অফ লাইট য'ত নেকি আমাৰ আত্মাটো কোনো হৃদয় বা কোনো নেথাকে আমাৰ আত্মাটো ভূমিৰ মাজত থাকে বুলি কৈছে সেইকাৰণে আমি মন্দিৰ পিছুৱাইছোঁ আমি তিলক লগাওঁ মন্দিৰত আমি তিলক লগোৱা হয় আত্মাৰ শান্তিৰ কাৰণে আমাৰ সেইকাৰণে যি আত্মা আমাৰ শৰীৰটোত এটা এনাৰ্জিয়ে চলাইছে সেইটো আত্মা যেতিয়া আমাৰ শৰীৰৰ পৰা সেই এনাৰ্জি আৰু শক্তিটো ওলাই যাব তেতিয়া আমাৰ ঘৰৰ সংকাৰ বুলি কোৱা হয় মৃত শৰীৰ সেইকাৰণে আত্মাৰ শৰীৰ দুটা বস্তু বেলেগ বেলেগ তাৰপাছত এইটো চাওঁ যেনেকৈ আমি আত্মা জ্যোতিৰ্বিন্দু নিৰাকাৰ আমাৰ আত্মাৰ পিতা শিৱ পৰমাত্মাও নিৰাকাৰ সি অজন্মা অভোক্তা নিৰাকাৰ বুলি কোৱা হয় এই 32 গুণৰ অধিকাৰী যেনেকৈ আমি মন্দিৰত গ'লে সেই ভগৱান আমাক উদ্ধাৰ কৰা দুখৰ পৰা সুখ দিয়া আমাক অজ্ঞানৰ পৰা জ্ঞান দিয়া আমি সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ শান্তিৰ কাৰণে সুখৰ কাৰণে আৰু সেই এজন পৰমাত্মাৰ ওচৰত যিখিনি গুণ আৰু শক্তি আছে সেইখিনি আমাৰ মাজতো আছে কিন্তু আমি অনুভৱ কৰা নাই ৰিয়েলাইজ কৰা নাই আমাৰ আত্মাত 7টা গুণ আৰু শক্তি আছে সুখ শান্তি পবিত্ৰতা আনন্দ তেনেকৈ সেইকাৰণে কোৱা হয় আমি এইখিনি কেতিয়া জাগৰণ হ'ব যেতিয়া আমি মেডিটেশ্যন কৰিম ইয়াত মেডিটেশ্যন ৰাজযোগ মেডিটেশ্যন শিকোৱা হয় আমি মাইণ্ড মেডিটেশ্যন আমি কেনেকৈ মনটোক এজনৰ লগত কানেকশ্যন কৰা হয় ইয়াত দেখুওৱা হৈছে এই আনন্দ সাগৰ প্ৰেমৰ সাগৰ সদ্গতিদাতা আমাক জন্ম মৃত্যুৰ পৰা বচাওঁতা তাৰপাছত নৰৰ পৰা নাৰায়ণ বনাব আহিছে নাৰীৰ পৰা লক্ষ্মী মনুষ্যৰ পৰা দেৱতা বনাব আহিছে সত্য গীতা জ্ঞান ব্ৰহ্মা বিষ্ণু শংকৰ তিনিজন দেৱতাৰ ৰচয়িতা এজন শিৱ পৰমাত্মা এজন পৰমাত্মাৰ সন্তান ইয়াৰ পিতাৰ পৰিচয় দিয়া হৈছে
আৰু সেইটো হৈছে আত্মাৰ ঘৰ। যেনেকৈ আমাৰ শৰীৰটোক থাকিবৰ কাৰণে এটা বাসস্থান বা গৃহ লাগে, ঠিক তেনেকৈ আমাৰ আত্মাৰো ঘৰ এটা আছে। গোটেই এইখন এখন পৃথিৱী দেখাইছে। এইটো হৈছে মনুষ্যলোক, সূক্ষ্মলোক আৰু ব্ৰহ্মলোক। পৃথিৱীত যিমানখিনি মনুষ্য আত্মা আছে 600-700 কোটি, ইয়াৰ পৰা এই ব্ৰহ্মলোকৰ পৰা এই পৃথিৱীত অভিনয় কৰিব আহিছে। কোনোবাই ল'ৰা ছোৱালী হৈ অভিনয় কৰিছে, পিতা পুত্ৰ হৈ অভিনয় কৰিছে। যেতিয়া আমাৰ অভিনয় শেষ হ'ব, আমি পুনৰ এটা জেগাত যাবগৈ লাগিব। সেইটো হৈছে শান্তিধাম, পৰমধাম বুলি কোৱা হয়। আমি এই পৰমধামৰ পৰা ইয়াত মাত্ৰ অভিনয় কৰিছোঁ, নাটক পাৰ্ট প্লে' কৰিব আহিছোঁ। এইটো হৈছে স্বৰ্গ আত্মাও কা পিতা। তাৰমানে ইয়াত কোনো জাতি ধৰ্মৰ লগত একো কথা নাহে। সকলোৱে এজন নিৰাকাৰ পৰম পিতা শিৱ পৰমাত্মাকে পূজা কৰিছে। কিন্তু আমি হিন্দু সমাজত চাব যে 33 কোটি দেৱী দেৱতা শৰীৰ ৰূপত পূজা কৰে, কিন্তু প্ৰকৃততে ইয়াতে দেখাইছে সকলোৱে এজন নিৰাকাৰক মানে সেইজন হৈছে নিৰাকাৰ শিৱ পৰমাত্মা। আৰু সেই পৰমাত্মাক কেনেকৈ পূজা কৰিব, সেইকাৰণে শিৱলিংগৰ প্ৰতিমা বনোৱা হয়। আৰু শিৱলিংগটো হৈছে নিৰাকাৰ পৰম পিতা শিৱ পৰমাত্মাৰ প্ৰতিমা হয়। ইয়াত দেখুৱাইছে অমৰনাথৰ জম্মু কাশ্মীৰৰ এটা বৰফেৰে আবৃত থকা শিৱলিংগৰ প্ৰতিমা পূজা হয়। বিশ্বনাথ মন্দিৰত অকল শিৱলিংগৰে প্ৰতিমা পূজা হয়। সোমনাথ মন্দিৰতো ৰজা বিক্ৰমাদিত্যই প্ৰথম হীৰাৰ শিৱলিংগৰ প্ৰতিমা বনাই কিনে পূজা কৰে। পশুপতিনাথ নেপালতো শিৱলিংগৰ প্ৰতিমা পূজা হয়। মক্কা মদিনাতো এটা কাবা পাথৰ আছে, কাবা পাথৰ, তাক কাবা পাথৰ বুলি কয়। শিৱলিংগৰে প্ৰতিমা ইয়াতো আছে। আৰু মহম্মদেও সেই কাবা পাথৰটোকে এক ঈশ্বৰক আল্লাহ আল্লাহ বুলি স্মৰণ কৰে। তাৰপাছত জাপানতো বা বুদ্ধিষ্ট লোকসকলেও এটা লাল পাথৰ, ৰঙা পাথৰ এটা আছে শিৱলিংগ আছে ডিজাইনত। আৰু শিৱদেৱ 2-3 ষ্টেণ্ডত ৰাখি কিনে তেনেকৈ ধ্যান কৰে। যীশু খ্ৰীষ্টও কৈছে গড ইজ লাইট, আই এম চন অফ গড, মই এজন নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্তান হয় বুলি ইংগিত কৰিছে। ঠিক তেনেকৈ শিখ ধৰ্মসকলে গুৰু নানকেও ওমকাৰনাথ সত্যগুৰু বুলি কৈছে। ওম মানে নিৰাকাৰ। ইয়াতো দেখাইছে ৰামেশ্বৰম মন্দিৰে ৰামে শিৱৰ পৰা শক্তি পাবৰ কাৰণে শিৱলিংগ পূজা কৰা দেখায়। ঠিক তেনেকৈ সকলো ধৰ্মকে এজন নিৰাকাৰ শিৱ পৰমাত্মাকেই ইংগিত কৰিছে। মানে হ'ব পাৰিম আমি এইটো দেখাইছে শংকৰ আৰু শিৱৰ পাৰ্থক্য। এতিয়া ইয়াত দেখাইছে শংকৰ কেনেকৈ তপস্যী মূৰত হ'ল, শিৱ আৰু শংকৰ। ইয়াত দেখুৱাইছে শিৱ আৰু শংকৰৰ মাজত অন্তৰ আছে। শংকৰ হৈছে আকাৰী দেৱতা, শিৱ হৈছে নিৰাকাৰী। শিৱ পৰমাত্মাই 3জন দেৱতাক ৰচনা কৰে, ব্ৰহ্মা বিষ্ণু শংকৰৰ দ্বাৰা। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা পালনা আৰু শংকৰ দ্বাৰা বিনাশ। সেইকাৰণে কোৱা হয় শিৱৰ ৰাত্ৰি। তাৰমানে আমাক অজ্ঞান অন্ধকাৰ দূৰ কৰি আমাৰ যিখিনি ৰিপুৰ আছে, আচৰিত প্ৰবৃত্তি আছে, সেইখিনি বিনাশ কৰিবৰ কাৰণে, সেই অজ্ঞান অন্ধকাৰৰ পৰা পোহৰ দিবৰ কাৰণে শিৱ পৰমাত্মা শিৱৰাত্ৰিৰ দিনাখন আমাক এইবিলাক বিকাৰৰ পৰা বিনাশ কৰিবৰ কাৰণে জ্ঞান দিছে। আৰু এই জ্ঞানৰ আধাৰতে আমি বিশ্বৰ বিকাৰবিলাক আমি ধ্বংস কৰিব পাৰিম। আৰু প্ৰজাপিতা ব্ৰহ্মকুমাৰী এম অবজেক্ট, যেনেকৈ আমাৰ যিকোনো স্কুল আৰু কলেজৰ কিছুমান আমাৰ লক্ষ্য আৰু উদ্দেশ্য থাকে, ঠিক তেনেকৈ প্ৰজাপিতা ব্ৰহ্মকুমাৰীও এম অবজেক্ট আছে। সকলো মনুষ্য নৰৰ পৰা নাৰায়ণ হ'ব আৰু নাৰীৰ পৰা লক্ষ্মী হ'ব। কাৰণ এখন মধ্যযুগী দুনীয়া আহি আছে, য'ত নেকি সকলো মনুষ্যই আত্মাই দেৱী দেৱতা পদৰ অধিকাৰী পাব পাৰে আপোনাৰ পুৰুষাৰ্থৰ ওপৰত আৰু কৰ্মৰ আধাৰত। ঠিক আছে, আপুনিও এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী 7 দিনীয়া ফ্ৰী কোৰ্চ দিয়া হয়। আপোনালোকেও সময় উলিয়াই কিনে তেনেকৈ এই ৰাজযোগৰ মেডিটেশ্যনৰ সুযোগ ল'ব পাৰে। তো মোৰ মানে ঘৰ হ'ল ৰাজগড়, তো ৰাজগড় মৰাণ আপোনাৰ মানে মই ইয়াত আহিছোঁ এনাহঁতৰ ঘৰত। এনাৰ মানে ক্লাছ গা বেয়া আছোঁ, তো ইয়াত মানে পূজাটো কৰি দিওঁ বুলি ভাবিলোঁ। ডিব্ৰুগড়তো আছে, তেনেকৈ চব জেগাতে চেণ্টাৰ আছে। মৰাণ নে ডিব্ৰুগড়তো এটা এখন আছে। আগতে শুনিছা না নাই শুনা গম নাপাওঁ। নাই শুনিছোঁ, মানে আমাৰ ঘৰ ওচৰতে এজন খুৰী আছিলে, তেওঁ কৰিছিলে, কৈছিলে বাৰু। তো এতিয়া মানে আমি হ'ল, তো আপোনাৰ নামটো এবাৰ কৈ দিয়কচোন দাদা। মোৰ নামটো, মই ডিগবৈ হয় বাৰু, মোৰ নামটো ৰঞ্জিত বড়ো। এনেই দাদাৰ লগত যিবোৰ ক'লে মানে সেইবোৰ চব ঠিকে ক'লে, ময়ো বুজি পালোঁ। তো আপোনালোকো যদি বুজি পাইছে তেনেহ'লে কমেণ্টত এবাৰ ক'ব আৰু কৈ দিব আৰু কমেণ্টত। আৰু জেগাটো কেনেকুৱা লাগিল সেইবোৰ চাব। মই পূজা কৰিব আহিছিলোঁ, তো জাষ্ট মই মানে যি দেখিলোঁ, তাৰপিছতকৈ আপোনালোকক মানে ভিডিঅ'টো মই বনাই দিলোঁ। আৰু তাৰপিছতকৈ দাদাই ক'লে তুমি কিবা বুজি পোৱা নেকি? মই ক'লোঁ নাই নাপাওঁ। তো দাদাই মোক ধুনীয়াকৈ বুজাই দিলে। তো আজি ভিডিঅ'টো ইমানটোৱে। আৰু যদি ভিডিঅ'টো চাই যদি ভাল পাইছে, মই সঁচাই কৈছোঁ আপোনালোকে কমেণ্টত ক'ব, এনেও চাই আপোনালোকে ভাল পাব। তো ভিডিঅ'টো আজি ইমানটোলৈ, টাটা বাই বাই। এতিয়া ঘৰ যাওঁ, মানে পূজা চূজা কৰিলোঁ, ভোকো লাগি আছে। তো আজিলৈ ঘৰ যাওঁ, আজিলৈ ইমানটোৱে, টাটা বাই বাই।